আৰু মই যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তেওঁৰ হাতত ধৰি বিজেপি দলত যোগদান কৰিছিলোঁ, এই সিদ্ধান্তটো যে শুদ্ধ আছিলে সেয়া 12 বৈষ্ণৱৰ জন্মস্থান, মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান বিহপুৰীয়া বিধানসভা সমষ্টিৰ ৰাইজে প্ৰমাণ কৰিলে যে ভূপেন বৰাই যি সিদ্ধান্ত লৈছিল, যিটো পথ বাছনি কৰিছিলোঁ সেই পথটো শুদ্ধ আছিল। আৰু ৰঙানদীতো প্ৰমাণ হ'ল যে মই ৰঙানদীত কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব যিটো পৰিস্থিতি আজি হৈছে সেইটো গৌৰৱ গগৈ সভাপতি হোৱাৰ দিনাখনৰ পৰা আৰম্ভ হৈছিলে। আৰু লৰা ৰজাৰ ৰাজত্বত যেনেকৈ আহোমৰ 600 বছৰীয়া গৌৰৱোজ্জ্বল ইতিহাস সমাপ্তি ঘটিছিলে, আজি সমগ্ৰ উজনি অসমত যদিও এখন নাও বৈচা জিকিছে, সেই সম্পৰ্কত তাৰ যিটো ডেম'গ্ৰাফি সেইটো সকলোৱে জানে। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো নেতৃত্ব আৰু যিটো প্ৰগতিশীল চিন্তা আৰু ৰাজ্যখনৰ প্ৰতিটো প্ৰজন্মই তেখেতক যিধৰণে এজন জননেতা হিচাপে সমৰ্থন কৰিছে, বিশেষকৈ জন আশীৰ্বাদ যাত্ৰাত তেখেতে ৰাজপথত যিটো জনসমৰ্থন পাইছিল তাৰ আজি বেলট বাকচৰ জৰিয়তেও তাতকৈ বেছি জনসমৰ্থন। আৰু মই কৈছিলোঁ যে কংগ্ৰেছে 90+ পাব, আৰু মোৰ বিহপুৰীয়াত যিটো মই কৈছিলোঁ তাত কিছু এইকাৰণে কমিছে যে এটা নতুনকৈ সংযোজিত হোৱা পঞ্চায়তত 99% ভোট কংগ্ৰেছ প্ৰাৰ্থীজনে পাইছে। গতিকে কিছু এটা পাৰ্থক্য হৈছে। মই বিহপুৰীয়াবাসী ৰাইজক আন্তৰিক কৃতজ্ঞতা জনাইছোঁ, আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰমুখ্যে বিজেপি আৰু NDAৰ নেতৃবৰ্গ আৰু সকলো কৰ্মকৰ্তাক মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। অসমৰ সংবাদ মাধ্যমকো মই ধন্যবাদ জনাম যে এই ইলেকশ্যনটোত প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে যি অতন্দ প্ৰহৰী ভূমিকা পালন কৰিছে তাৰ কাৰণে মই অসমৰ সংবাদ মাধ্যমকো আৰু সকলো ৰাইজক, বিজেপি দলক আৰু NDAক ইমান বিশাল জনমত দিয়াৰ কাৰণে মই নতশিৰে প্ৰণিপাত জনাইছোঁ। নহয়, যেতিয়ালৈকে ৰকিবুল হুছেইনৰ নেতৃত্বত, গৌৰৱ গগৈৰ সভাপতিত্বত কংগ্ৰেছ আৰু বিৰোধী থাকিব, ফলাফল দিনক দিনে ইয়াত আৰু শোচনীয় হ'ব। কাৰণ আপোনালোকে জানে কোকৰাঝাৰত মই সভাপতি থাকোঁতে 5 লাখ ভোট পাইছিলোঁ BTAD এৰিয়াত লোকসভা ইলেকশ্যনত। গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছত তাত 45,000 ভোট পাইছে। মই সভাপতি থাকোঁতে যোৰহাট পাৰ্লিয়ামেণ্টত আমি 1.5 লাখ ভোটত জিকিছিলোঁ। আৰু গৌৰৱ গগৈ সভাপতি হোৱাৰ পাছত এখনো পঞ্চায়ত জিকিব পৰা নাই, আজি নিজে শোচনীয় পৰাজয় হৈছে। গতিকে ইংৰাজী ভাল ক'লে যে অসমৰ বুথত যে ভোট গোটাব নোৱাৰে, সেইটো ৰাহুল গান্ধীয়ে প্ৰথম গম পাব।